हेलो एवरीवन नमस्कार जनाइछु सकलोके मोर अन्यटी दीपिका ब्लगले आपनालोक सकलोके स्वागतम जनाइछु की खबर आपनालोकर मोर पिछे भाले আজি आसु মই मा घरत ভাল মানে কি मा घर थकार कारणे बेसी ভাল হৈ আছে আৰু मा घर পৰিবেশটো আজি অলপ দেখাম বুলি ভাবিলো আজিৰ ভিডিওটো হ'ব অলপ বেলেগ আৰু লং ভিডিও হয় आपनालोक জুনে জুনে ভাল পায় ভিডিওটো চাই হে সকলে স্কিপ নকৰাকে চাব আৰু যি সকলে বেয়া পায় স্কিপ কৰি দিব এয়া হল আমাৰ মা ঘৰ বনাইছে ঘৰটো কেনেকুৱা লাগিছে জনাব দেই ইফালে সব দেখাই দিছে মা আমাৰ ল'ৰাটো বুকুচাত লৈ আছে ইফালে একদম খুব ভাল পায় হেতু কাৰণে আইতাকক ইয়া আমাৰ ঘৰটো পুৰা হোৱাগে নাই দেই বনাই আছে এইবোৰ ফুলৰ টাব থৈছে মায়ে কিন্তু ছাগলীয়ে খাই খাই দিছে গাঁৱত জানে আৰু জিৰুৱা নাথাকিলে ছাগলীয়ে খাই খাই দিয়ে এফালে পিছফালৰ পৰিৱেশটো অকমান দেখাম বুলি আহিলো এইবোৰ কুমুৰা লাগি আছে জলকীয়া লাগিছে কণ জলকীয়া ঢেৰ আছিল আগতে আৰু আছে না মা ঢেৰ আছিল আগতে জাতিলাও লাগি আছে দেখিছে নে এইবোৰকে বোলো দেখাম বুলি কালিৰ পৰা ভিডিওটো বনাম বুলি ভাবি আছো ইয়া জাতিলাও আৰু দেখাইছো এই অমিতা কেনেকৈ লাগিছে চকচোন ইমান মৰম লাগিছে দেখি পেলে তাৰ কাৰণে মই ভিডিও কৰিম বুলি হে জোপা এজোপা আৰু হে জোপা এজোপা এই দুজোপা ইয়া তিনজোপা আৰু আছে ৰব দেখ গছ চকচোন ইমান ডাঙৰ ডাঙৰ একদম এইটো খাই বোলে কচুটো ইয়া কচুৰি থৈছে আৰু এই জোপা এজোপা অমিতা গছ আৰু সেই জোপা ভালকে দেখা পোৱা নাই আৰু সেই জোপা হল কৰদৈ গছ ইয়া আৰু জাতিলাও কুমুৰা গছ এল'ভেৰা গছ টাবৰ অৱস্থা চক এনেকৈ আৰু মায়ে ছোৱালী আমিতো বা আছিলে মই আছিলোঁ আমিতো গুচিয়ে গ'লোঁ মায়ে যিখিনি আৰু মা পাপাই পাৰে কৰিছে এইফালে আছে মধুৰি গছ আৰু আমাৰ মামাৰ ল'ৰাটোৱে পাৰি আছে এই আমাৰ বুবা বৰ্তাৰ ছোৱালী হয় তাৰপিছত বুবাৰ ছোৱালীও আছে দেখিছেনে নেমু শেষে হ'ল মানে মই শেষতহে পালোহি সেইটো এটা আৰু সেইফালে লাগি আছে ইয়া আৰু এইবোৰ নেমু তলত পৰি পৰি গৈছে মানে ইয়া সেয়া এইবোৰ গ্ৰীণ কালাৰ হৈ থাকে যে এইবোৰ নেমু এই লাগি আছে এয়া চক নেমু এইবোৰ কি শাক আছিলে মা এজোপা কি শাক আছিলে অম্বে শাক গাহৰি মাংস যে দি খায় অম্বে শাক মইতো গাহৰি নাখাওঁ তাৰ কাৰণে এইবোৰ পাতবোৰ মানে হেৰি দাইলত দি পেলাই খাওঁ আমাৰ মাও তেনেকৈ খায় সেইজোপা হ'ল কুন্দুলি গছ ইয়াত ঢেৰ আছিলে এই কাটি দিলে আৰু এইবোৰ কচু এয়াই আমাৰ গাঁৱৰ পৰিৱেশটো দেই এয়া আমাৰ বুবাই পূৰা একদম মধুৰি বুটলা ধান্দাত লাগি আছে এইখিনি হ'ল আমাৰ ঘৰৰ পৰিৱেশটো আৰু এইবোৰ দেখিছেনে সেইবোৰ হ'ল বাঁহ গছ পূৰা একদম মানে চব আৰু এইফালে আমাৰ বমাহঁতৰ ঘৰ বনাই আছে এইখিনি লৈ এইবোৰ তামোল গছ দেখিছেনে এইবোৰ চব মানে আমাৰ বৰ্তাহঁতৰ পাপাহঁতৰ ইয়াৰ পৰা ধৰি তামোল গছ তালৈকে আছে গলিটো দেখিছে নহয় একদম তাৰলৈকে আছে এইবোৰ তামোল গছ তামোলবোৰ আচলতে বিক্ৰী কৰা হৈ গ'ল এইবোৰ দেখিছে নহয় ইয়া সেই ঘৰটো যে সেইখিনিৰ পৰা নহয় কিন্তু এই বাকী পথাৰৰ এইবোৰ চব আমাৰ মাহঁতৰ বমাহঁতৰ একদম ইয়াৰ পৰা তালৈকে তাৰপিছত তাৰ সিফালেও আমাৰ পাপাহঁতৰ মাটি আছে আৰু এয়া হ'ল আমাৰ নামঘৰ ভাগ হয় নামঘৰ ভাগ আমি সৰুৰ পৰা দেখি অহা সৰুৰ পৰা পাই অহা একদম কি ক'ম আৰু বহুত স্মৃতি আছে এয়া নামঘৰ এই ভাগ বনাই থকা হৈছে এয়া দেখিছে শিলবালি হেৰি কৰি থোৱা আছে নামঘৰ ভাগ আমাৰ ককায়ে দিছিলে মাটিভাগ এয়া আমাৰ চোতালতে পৰিছে এয়া আগতে আমাৰ ককাটো এতিয়া নাই ককায়ে দিয়া মাটি হয় ইয়াতে ভগৱানৰ থাপনাখন পাতিম বুলি আৰু আমাৰ মানে সকলোতকৈ বেছি মাটি ক'ব গ'লে আমাৰে আছিলে তাৰ কাৰণে আমি ককাক পিতাই বুলি কওঁ পিতাই দি দিছিলে এয়া নামঘৰ ভাগ আৰু ওচৰতে নামঘৰ ভাগ থকাৰ বাবে খুব ভাল লাগে নহয় জানো সকলোৱে জানে আৰু ভগৱানৰ থাপনাখন যেতিয়া শুই উঠিয়ে আমি পাই যাওঁ কিমান ভাল লাগে এয়াই গোটেইখিনি সেউজীয়া পৰিৱেশ কিমান ভাল লাগে আমাৰ এই পিছফালৰ পৰিৱেশ এইখিনি একদম তাৰলৈকে আমাৰ মাটি হয় একদম তাৰলৈকে ইয়াতে এতিয়া মানে সেইখিনিতে অলপ মাজে মানে বিক্ৰী কৰি দিয়াও হ'ল যিহেতুকে ইমানখিনি কৰিব নোৱাৰে খেতি তাৰ কাৰণে আৰু সেই গছখিনি তাৰ সিফালেও আমাৰ মাটি নাই বুলি ভাবিছিলে কিন্তু আমাৰ মাটি ওলালে তাকে ইমান ধুনীয়া পৰিৱেশ নহয় আমাৰ ইয়াৰ দেখিছেনে বেলেগ ভাল লাগে ইয়াত বহুত স্মৃতি আছিলে কি ক'ম আৰু সকলোৱে জানে আৰু
মা ঘৰত কিমান স্মৃতি থাকে। আমাৰ ইফালে বাইদেউ মধুৰি খাইছে, মিঠা হয় না মধুৰি, মধুৰি খাইছে। তাই বিনা মেকআপত দেখাই দিছোঁ। এয়া এইবোৰ তামোল গছৰ মাজে মাজে পিছে কিমান তামোল গছ আছে আমাৰ, বাপৰে। সেয়া হ'ল বৰমাহঁতৰ ঘৰ। এই আগতে ইয়াতে আমাৰ ঘৰ আছিলে দেই, আগতে সেয়া আমাৰ ববৌহঁতৰ ঘৰ। সেইটো ববৌহঁতৰ ঘৰ হয়, বনাই আছে, হোৱাগৈ নাই। আমাৰ মানে তিনিওজন ককাই ভাইৰে ঘৰটো হোৱাগৈ নাই। আৰু দেখাম টেঙা গছ দেই, এইবোৰ দেখিছে নহয়। আৰু বস্তু এটা দেখাম, এয়া টেঙা, চকলা টেঙা। আমাৰ ইয়াত কিমান লাগে দেখিছে, এই চকলা টেঙা। এইয়া চকলা টেঙা লাগি আছে। এইবোৰ ঢেৰ গছ আছিলে, এতিয়াতো কমিলেই ন বোবাই। কঁঠাল ক'ত আছে কঁঠাল? এয়া আৰু এয়া আমাৰ ববৌহঁতৰ ঘৰ। আমাৰ ইয়াতে আছিলে তিনিওজন ককাই ভাইৰ ঘৰ, মানে এইখিনিতে ইয়াতে এয়া বৰ্তাহঁতৰ ঘৰ। এয়া সৰু বৰ্তাৰ ঘৰ বনাই আছে, আৰু সেয়া বনাই আছে ডাঙৰ বৰ্তাৰ ঘৰ। আৰু আমাৰ ঘৰ সেইখিনি দেখালোৱে। আগতে আমাৰ তিনিওজন ককাই ভাই আছিলে ইয়াতে, এইখিনিতে। এইখিনিত ববৌহঁতৰ আছিলে, এইখিনিত আমাৰ আছিলে, আৰু সেইখিনিত বমা সৰু বৰ্তাহঁতৰ ঘৰ আছিলে। নহয়, আগলৈ আমাৰতো সেইডোখৰ আছিলে আকৌ। সেইটো সেই ঘৰটো যোনটো বনাইছে সেইটো তাত আছিলে। ইয়াতে মানে তিনিজন একেবাৰে লগালগিকৈ ঘৰটো আছিলে। এতিয়া চব ভাগ ভাগ, যেতিয়া মানুহবোৰ ন ডাঙৰ হৈ যায়, চব বেলেগ বেলেগ হৈ যায়, তেনেকুৱা নহয় জানো। আইতা ককাহঁত থাকোঁতে তেনেকৈ আমি লগতে আছিলোঁ। এনেকৈ ডাঙৰকৈ ঘৰ আছিলে লাইনকৈ এনেকৈ। আৰু সেয়া পিছফালৰ পৰিৱেশ হয়, এতিয়া ববৌহঁতৰ বৰমাহঁতৰ সৰু বৰ্তাহঁতৰ কথাই ভুল হৈ গৈছে। এয়া সৰু বৰ্তাৰ, ইয়াত আছিলে আমাৰ পাপাৰ ঘৰ, আৰু ইয়াত আছিলে ববৌহঁতৰ ঘৰ। এতিয়া ববৌহঁতৰ ঘৰ ইয়াতে আছে, বৰমাহঁতৰ ঘৰো ইয়াতে আছে, কিন্তু মানে আমাৰ ঘৰটোহে ইয়াৰ পৰা নি পেলাই তাত নামঘৰত ওচৰত দি দিলে। সেয়া এয়া চাওক, আমাৰ চকলা টেঙা কেনেকৈ লাগি থাকে। এয়া সৰু পোৱালীয়েও মানে আমাৰ ল'ৰাটোৱেও ছিঙি পেলাই নিব পৰা তেনেকৈ লাগি আছে। আৰু আগতে বহুত আছিলে, এতিয়াতো কমেই হ'ল। আৰু আছে গছ, দেখাম দেই, আমাৰ সিফালেও আছে। ইয়াৰ পৰা এইবোৰ ইয়াত আছিলে একদম পূৰা চোকা টেঙা বুলি কৈছিলোঁ আমি, একদম টেঙা মানে টেঙাজোপা। গছ আছিলে, এজোপা মৰি থাকিলে। তাৰপিছতে আছে সেইজোপা এজোপা টেঙা গছ, সেইজোপা দেখিছেনে, সেয়া লাগি আছে, সেয়া টেঙা। আৰু এইবোৰ ঢেৰ মানে কিবা কিবি গছ, টেঙা গছ ঢেৰ আছে। সেইজোপা হ'ল থেজু গছ, সেইজোপা ওখ সেইজোপা। আৰু এইজোপা থেজু গছ। থেজু আপোনালোকে চিনি পায় নাই বাৰু নাজানো, কিন্তু আগতে আমি খাইছিলোঁ থেজু। এই কলা কলা হৈ যায় বস্তুটো, খুব খাইছিলোঁ আমি। সেইজোপা হ'ল আম গছ, আৰু লগতে লাগি আছে সেয়া জামুক গছ। জামুক শেষ হ'ল দেই, খাই পেলাই শেষ হ'ল, কিন্তু চব আছে মানে সেইটোকে দেখাই দিছোঁ। আৰু কঁঠাল, আৰু সেয়া কল লাগি আছে দেখিছে নহয়। এয়াই আৰু আমাৰ গাঁৱৰ ফেচিলিটি চব। এয়া হ'ল কঁঠাল গছ, সেইজোপা কঁঠাল গছ লাগি আছে ন। কঁঠাল মানে পাৰি পেলাই শেষ হ'ল দেই, পাৰি শেষ হ'ল, শেষৰ সময়তহে মই পাইছোঁ। সেয়া এটাহে মানে লাগি আছেগৈ এতিয়া। তেওঁ মেও হয় কাৰণে এৰি থৈ দিছে আৰু মানুহে। সেয়া একদম মানে কৈছোঁ নহয়, এইজোপা ছজনা গছ নি? অঁ, এইজোপা ছজনা গছ হয়। আৰু এয়া হয় আমাৰ গৰুৰ গঁৰাল। আৰু এয়া হয় আমাৰ বুবাৰ ছোৱালীজনী দেই। এয়া এই বাজনীৰ ছোৱালী হয়, ইয়াত টিকলি দন্দুৰী বাইদেউ আমাৰ। এয়া ববৌহঁতৰ ঘৰটো বনাইছে দেই। আমাৰ মানে তিনিওজনৰ ঘৰ একেলগতে বনাই আছে আৰু লাহে লাহে। আৰু এইজোপা হয় কপৌফুল গছ। এয়া বহাগতহে পাব আৰু, নহয় জানো। এয়া কপৌফুল। চাওক হাঁহখিনি দেখি কেনেকুৱা লাগিছে। এয়া হাঁহ কুকুৰাও আছিলে ন, কুকুৰা তাত আছে। এইবোৰ হাঁহ চাওকচোন, একদম পূৰা নিজৰ মতে সিহঁতে চৰি আছে। আৰু এয়া হাঁহ, এয়া আমাৰ পদূলিটোৰ মানে ওচৰতে এয়া দেখিছেনে, একদম মানে মই প্ৰথমৰ পৰা দেখাই দিছোঁ গেটখনৰ পৰা। আমাৰ ইয়াৰ নামঘৰৰ গেটখন বনাই আছে দেই, কমপ্লিট হোৱাগৈ নাই কাৰণে এইবোৰ দি থোৱা আছে। আৰু সেয়া প্ৰথম গৈ সেইটো পুখুৰী, তাৰপিছতে সেয়া আমি দেখিছে নহয়, একদম হাই তাৰলৈকে। সেয়া সেইটো হ'ল পুখুৰী প্ৰথম পায়। আৰু সেয়া হ'ল ববৌহঁতৰ ঘৰ পাওঁ, ডাঙৰ বৰ্তাৰ ঘৰ তাৰমানে। তাৰপিছতে আমাৰ চকলা টেঙাৰে আৰম্ভণি হয় আৰু ঘৰটো। এই চকলা টেঙা দেখিছে ন, এয়া আম গছ, এয়া চকলা টেঙা গছ, সেনেকৈ পাই গৈ থাকিব। আৰু এয়া হ'ল ববৌ ঘৰ। এয়া মই অলপ এটাকৈ দেখাইছিলোঁ। এয়া এই কাপোৰ মেলা ইগন'ৰ কৰিব, কাৰণ আমাৰ গাঁৱত জানেই তেনেকৈ মেলি থৈ দিয়ে, সেইটোতো চবেই জানে। এয়া চেনিকল গছ, আৰু এয়া টেঙা দেখিছেনে, পাই আহি আছোঁ। আৰু এয়া মই অলপকৈ দেখাইছিলোঁ, এতিয়া চব দেখাই দিছোঁ, মানে বুজি পোৱা নাছিলে। এয়া দেখালোঁ।
এয়া এনেকৈ আৰম্ভণি হৈছে আমাৰ ইয়াত দেখিছে নাই চকলা টেঙা দিয়ে আৰম্ভণি হয় সেইজোপা হ'ল লিচু গছ আৰু এইবোৰ তামোল গছ ইয়াত থেজু গছ কৈছিলোঁ এয়া বমাহঁতৰ ঘৰ আৰু একদম মানে কৈছোঁ নহয় কিমান ভাল লাগে নহয় আমাৰ পৰিৱেশটো মানে ইয়াতে আমি গোটেইখিনি আছিলোঁ ভাবিলে সেয়া বমাহঁতৰ গঁৰাল হয় সেয়া বমাহঁতৰ সেইটো টিউবৱেল আৰু আগতে আমাৰ টিউবৱেল নাছিলে ন আমি নামঘৰৰ টিউবৱেলটোতে গা ধুওঁ সেইবোৰ দেখিছেনে একদম বেলেগ আছিলে আৰু ভাবিলে ইমান বেয়া লাগে নহয় এইবোৰতে আমি খেলি মেলি আছিলোঁ এইবোৰ টেঙা গছ এনেকৈ আমি একদম আহি থাকোঁ এই নামঘৰটো পাওঁ আৰু আমি আগতে আমাৰ টিউবৱেল নাছিলে আমি নামঘৰৰ টিউবৱেলটোতে গা ধুইছিলোঁ সেয়া নামঘৰৰ টিউবৱেলটো এতিয়া সেইটো শুকাই থাকে আৰু এইজোপা হ'ল নাৰিকল গছ সেয়া কলা দেখিছে নাৰিকলকেইটা দেখিছে নাই সেয়া নাৰিকল লাগি আছে দেখিছেনে সেয়া নাৰিকল গছ এজোপা নাৰিকল গছ তাৰপিছতে সেয়া নামঘৰটো পাওঁ তাৰপিছতে সেয়া পিছফালৰ পৰিৱেশ সেয়া খেতি একদম সেউজীয়া কি মজা লাগিছে নহয় দেখিবলৈ ইমান ধুনীয়া হৈ আছে এয়া নামঘৰ ভাগ হয় সেয়া আমাৰ ঘৰবোৰ কমপ্লিট হ'লেও এবাৰ দেখাই দিম বাৰু এতিয়া কমপ্লিট হোৱা নাই যিহেতুকে অঁ একদম মানে ধুনীয়াকৈ দেখাই দিম তেতিয়া সেয়া অমিতা গছ দেখিছে নহয় মই অমিতা জাতিলাও কোমোৰা এইবোৰ দেখাইছিলোঁ আৰু সেই পিছফালৰ পৰিৱেশটো দেখামগৈ দেই মই চক কলাডিল ঘৰৰ মায়ে কাটি আনি থৈছে আপোনালোকক মই বস্তু এটা দেখাম দেই এয়া কেঁঠা কোনে আপোনালোকে লৈছে জনাবচোন দেই এইবোৰ কেঁঠা আগতে আমি লৈছিলোঁ হা এতিয়া সেইবোৰ ব্লেংকেট ওলালে এইবোৰ ব্লেংকেট নহয় জানো আগতে আমি কেঁঠা লৈছিলোঁ এইবোৰ কেঁঠা কিমান মায়ে আমাৰ পুৰণি কাপোৰবোৰ মাৰ চাদৰবোৰ তেনেকৈ চিলাই পেলাই থৈছিলে এইখিনি বহুত এইবোৰ স্মৃতি নহয় জানো তাৰ কাৰণে আপোনালোকক দেখাম বুলি ভাবিলোঁ আপোনালোকক কোনে লৈ পাইছে তেনেকৈ জনাবচোন এয়া কেঁঠা মায়ে মানে মৰমতে এতিয়াও থৈ দিছে ব্লেংকেট আছে তথাপিতো কেঁঠা থৈ দিছে তাকে মই বোলো দেখাই দিওঁ অলপ এয়া দেখিছেনে আমাৰ ইয়াত খিৰিকী দিয়ে নামঘৰ সেয়া পাকঘৰৰ কাৰণে হা আৰু মেইন বস্তু এটা দেখাম আমাৰ ইয়াৰ পুখুৰী ইয়াতে থাকে থাইলেণ্ড মাগুৰ ৰ'ব ওচৰৰ পৰা দেখোঁ যদি দেখাই দিম দানা দি দিছে চাব দেই আহিব মাছখিনি এয়া চক ৱাও কি ধুনীয়াকৈ আহিছে এয়া থাইলেণ্ড মাগুৰ ডাঙৰ হোৱা নাই ডাঙৰ হ'লেতো আৰু ভাল লাগে ন এইখিনি মাছ চক কি মজাছে আহিছে ৱাও এইবোৰ চাওকচোন মাছ দেখিছেনে চা খানা খাব দিলে ওলাই আহে এটি মানুহ মাছ নিলে অকণমান ওলাই আহে মানুহ দিবলৈ আহে বুলি আকৌ ডাঙৰ দেখিছে বাহনী একদম বাহনী পূৰা আৰু এয়া হৈছে আমাৰ টিউবৱেল নামঘৰৰ টিউবৱেলটোত গা ধোৱাৰ পাছতে এইটো আমাৰ বনোৱা হ'ল এয়া ববহঁতেও বেলেগে আৰু এয়া ৰ'ব মই দেখাইছোঁ এয়া কি জানেনে মোৰ শান্তি বিয়া হওঁতে দৰাৰ কাৰণে যে আপোনালোকক কোনে তেনেকুৱা নিয়ম কৰে নাজানো আমাৰ কৰে দৰাৰ কাৰণে কলগছ ফুটে যে কলগছটোক দৰা বুলি নকয় জানো সেয়া মোৰ দৰা চক কিমান ডাঙৰ হৈ গ'ল দেখিছেনে কিমান ডাঙৰ হৈ গ'ল চাওকচোন দৰাৰ ধেৰ ল'ৰা ছোৱালী হ'ল কিন্তু মোৰ অকল ল'ৰা এটাহে হ'ল এয়া চক কিমান হ'ল বাপৰে ডাঙৰ হৈ গ'লগৈ সেয়া গোল নেমু দেখিছে এজোপা গোল নেমু সেয়া বেছিকৈ দেখাই নাই এজোপা গোল নেমু আৰু সেইজোপা হ'ল বগৰী গছজোপা ধৰিব পাৰিছে নে নাজানো ভোলৰ গছে মানে মেৰিয়াই আছে এয়া নামঘৰত টিউবৱেলটোতে আমি গা ধুইছিলোঁ দেই বহুত একদম বাই ভনীকেইজনী মিলি পেলাই এইজোপা আকৌ সৰু থেকেৰা যে ৰঙা হয় যে সেই থেকেৰা গছ হয় এয়া হ'ল আমাৰ ৰাস্তাটো দেই এইফালে এয়া এই তালৈকে এনেকুৱা আৰু ৰাস্তাটো আগতে আমাৰ এইখিনি কেঁচা আছিলে এতিয়া পকা কৰি দিলে এয়া তালৈকে আৰু এই আমাৰ বুবা ওলাইছে আমি অকণমান ওলাই যাওঁ বুলি আহিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ বাই বাই দেই।